আরাম শুনিও ক নৰ নাৰী কৃষ্ণ কথা মন কৰি কথা দেখে মাধৱ কপাই আনো যত তপব্ৰত মিছা হবে বিচাৰত জানি কথা শুনে যদি বোলা শুনো কথা নাম গাঁও জতাৰ প্ৰথা কিয়নো হে ভকতি দৈ সাধু তপিৰীতি নাই নানা কৃষ্ণ বাঢ়ি যায় নিষেধকৰ মত প্ৰৱৰ্তই ৰাম ভকতি নবাঢ়ে ইয়াকে কহে ভাগৱতে জানি সদা এৰিবে লাগয় কি কৰিব প্ৰাণ স্বামী তাকো নজানো হৈ আমি দেখো সবে আমাৰ এতিয়া এইকণ আইধাৰ শেষৰ ফালে উপদেশমূলক বাণী ক'লে আগৰ ডোখৰত গা গজেন্দ্ৰৰ লীলাখিনি কৰিব এতিয়া আমাক সেইকাৰণে কয় যে সেই লোকসকল গা গজেন্দ্ৰৰ সৰু বৰ যুদ্ধ হ'লে যুদ্ধ হওঁতে গজেন্দ্ৰই ঈশ্বৰক তুতি কৰিলে কৰাৰ লগে লগে প্ৰভু ভগৱন্তে আহি ৰক্ষা কৰিলে এইবোৰ হ'ল বিশ্বৰ কাহিনী আপোনালোকে যদি দেহ মাৰ্গত চাই আমাৰ এই গৃহখনত আমি প্ৰত্যেকে নিজে নিজে গা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ পত্নীসকলে গা আৰু আমি পুৰুষসকলে গজেন্দ্ৰ আমাক দেখুৱালে আকৌ এতিয়া আমাক দেখুৱালে গজেন্দ্ৰ বিপদত পৰোঁতেই হাজাৰ হাজাৰ তেওঁৰ পুত্ৰ পুত্ৰীসকলে ধৰি টানিলে তেওঁ উঠুৱাব নোৱাৰিলে তদু কালি থাকি পৰহিদিনা যদি মই বিচনাত শয্যাগত হওঁ মোৰো ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী নাতি নুতুকা যিমানখিনি আছে সেইখিনিয়ে বাচাবৰ কাৰণে যত্ন কৰিব আৰু নহয় বাৰু ডাক্তৰ আনিব কবিৰাজ আনিব কিবা আনিব কিবা কিবি কৰিব আৰু সেয়া টানা নহ'ল জানো কিন্তু টানিলেও ৰাখিব পাৰিবনে নোৱাৰে শাস্ত্ৰই কৈছে যাৰ দিন পৰিব খালত লাও কোমোৰা নুঠে ছালত টানি ধুই তোলাই দিবা ছালত গোট নধৰে ডালত যেতিয়া দিন বেয়া আহিব তেতিয়া আৰু সেই সময়ত তাৰ ডাক্তৰ বেজী ঔষধে কাম নকৰে হয়নে আমাক দেহ মাৰ্গত বুজাই আছে আমি প্ৰত্যেকে একোটি একোটি গজেন্দ্ৰ আমি প্ৰত্যেকে একোটি একোটি হৃদয়ত থকা গা আমাৰ মনটো হ'ল গজেন্দ্ৰ আৰু আশা এটা যে আছে মাটি দুবিঘামান কিনিব লাগে ল'ৰাকেইটাক চাকৰি কেইটামান দিব লাগে ছোৱালীজনীক ভাল মাষ্টৰ প্ৰিন্সিপাল এটাক বিয়া দিব লাগে এই আশাতে আমি আবদ্ধ হৈ আছো নে নাই সেই আশাটোৱে হ'ল আমাৰ গা হৈয়া হয় গতিকে আমাক কৈছে চাই চাই বুলিবা বা দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত সেই লোকসকল এই পৃথিৱীখনৰ যিমানবোৰ খাল বাম আছে আমি তাক চকুৰে দেখো গতিকে তাক ভৰি দাঙি দি আমি যাব পাৰিম নহয় বাৰু উঠা নমা কৰিম কিন্তু মনত ৰাখিব ভিতৰত থকা যিটো খাল বাম তাক আপোনাসকলে দেখা নাপায় ক'ত দেখিব জানে এটা ভাগ্যৰো ভাগ্য আমি মনুষ্য জন্মটো সৌভাগ্যৱান সৌভাগ্যৱতী শাস্ত্ৰই কৈ আছে কিন্তু আকৌ যদি আমি চাওঁ আমাতকৈ আৰু দুৰ্ভাগ্যৱান কোনো নাই চাওক প্ৰভু ভগৱন্তে কি নিদয়া নিষ্ঠুৰ কাম এটা যে আমাক কৰিলে এটা আমাৰ চকুযোৰে গোটেই বিশ্বখনকে চাব পাওঁ কিন্তু আমাৰ মানুহটোক মোৰ মানুহটোকে মই নিজক চাবৰ কাৰণে মোক সুবিধাটো প্ৰভু ভগৱন্তে নিদিলে হয়নে এয়া প্ৰভু ভগৱন্তে কম নিষ্ঠুৰ কাম কৰিলে সেইকাৰণেতো দুটা ল'ৰা মদ খাই আহিছে মদৰ ঘানি পাই আহিছে বন্ধুৱে আহি বাটতে মানে সিহঁতৰ দুটা মানে হেৰি লাগিব অলপমান ৰাগিয়াল হৈ গ'ল মদৰ নিচানে হয় এটাই কৈছে ভগৱান বুলি কোৱা বস্তু বঢ়িয়া সেয়া কৰা প্ৰাৰ্থনা কৰা মদৰ নিচানে কি কৈছে ইটোৱে কৈছে এই চুপ ভগৱান কৃষ্ণ মাথাই নাই তাৰ মাথাত ভাল ঘিউ নাই চাৰা একোটা কাম নাই
হেন তেন এক নম্বৰতে আমি জম্বুদ্বীপখন চোৱা আমাৰ চৌকিটাক দায়িত্ব দিলে নিজৰ দেহটোক নিজে চোৱাৰ দায়িত্ব নিদিলে কিছুমান সোমাই লৈ প্ৰথমে আমাক জীৱ সৃষ্টি কৰিছিলে ই দম নোৱানি ধৰিছে ই কথা এই ভগৱানক বিচাৰ শুদ্ধ একো বিচাৰ শুদ্ধ নহয় মই ভগৱানক নামানো মানুহ কিন্তু তাৰ মাথাত যে ভাল ঘিউ নাই গোবৰ কিছুমান সোমাই লৈ আছে মই সেইটো চিঞৰি চিঞৰি কমে কি কৈ আছে তেনেকৈ যাওঁতে হেৰি মানুহতে ৰাস্তাত দেখেই এজনী গায়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে আৰু এজনী ছাগলী 3টা পোৱালি 2টা পোৱালিয়ে গাখীৰ খাই আছে এটা পোৱালি ঘূৰি ফুৰিছে গাখীৰ খাব পোৱা নাই তেতিয়া মানে ইয়াক যাই তই অনাব খালি ভগৱান কৃষ্ণ ভাল 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 বুলি কয় এয়া চাচো বাৰু ইয়াৰ বিচাৰ হৈছে না তাৰ মাথাত ভাল ঘিউ আছে না গৰুজনী এটা পোৱালি বাটা দিছে 4টা ছাগলীজনী পোৱালি 3টা বাটা দিছে 2টা এটাই খাব নাপায় ঘূৰি ফুৰিছে এটা ভাল ঘিউ আছে মাথাত হয় কথাটো নোহোৱাওতো নহয় হয়নে বাৰু ভগৱানে আমাক গোটেই পৃথিৱীখন চাবা চৌকিটা পাৱাৰটো দিলে কিন্তু নিজৰ গাটো চাবলগীয়া হ'লে আকৌ আইনা এখন লগা হয় হয় এইটো কম বিচাৰ কৰিলে নে বাৰু প্ৰভু গ্ৰন্থ কিছুমান ক্ষেত্ৰত চাবা গ'লে তেওঁ মাথাত অলপমান ভাল ঘিউ নাই জানি মোৰো লাগে কিন্তু দেই নহয় বাৰু আৰু চাওকচোন বাৰু ছাগলী যদি বাটা 2টাহে দিছ তাৰ পোৱালিও 2টাকৈ বেছি দিব নালাগিছিল কিয় 4টা লাগি পোৱালি হোৱা কৰি দিলে নহয় আৰু গৰুজনী এটাহে পোৱালি দেই তাৰ আকৌ বাটা 4টা দিয়ে তাৰখনলৈ গৰুজনী বাটা এটা লৈ যাই পেলাই যদি ছাগলী এজনী দি 3টা বাটা কৰি দিয়া হয়তো ভাল আছিলে হয়নে প্ৰথমে এইটো 2 গ'ল 3 নম্বৰ বহুত দূৰে জেগাৰ পৰা অলপতে মই ভাগৱত এখন গাই আহিছোঁ গাঁৱতে দুগৰাকী গোসাঁনীয়ে মানে বোৱাৰী দুজনীয়ে মোক কৈছে আহক আমাৰ অধমৰ গৃহত পাৱ ধৰি অকণমান চাহ একাপ খাই যাব মই বোলো হ'ব দে ইমান আশা কৰিছোঁ যেতিয়া যাম গ'লো আৰু ভায়েকৰ ঘনীয়ে ককায়েকৰ ঘনীয়ে আহি 2গৰাকীয়ে মানে চাহ তাহ দি প্ৰাৰ্থনা এটি গাই মানে মোক সন্তুষ্ট কৰিলে তেতিয়া মই ক'লো অ' গোসাঁনী আপোনাৰ ল'ৰা ছোৱালী কি তেতিয়া কৈছে আৰু গোসাঁই আপোনালোকৰ আশীৰ্বাদে আৰু ল'ৰা 3টি ছোৱালী এজনী বিচাৰোঁতে ল'ৰাই 3টি হ'ল আৰু ছোৱালী এজনী আমাক ভাগ্যত ঈশ্বৰে নিদিলে আৰু তাৰপিছত ইগৰাকীক সুধিলোঁ অ' গোসাঁনী আপোনাৰ ল'ৰা ছোৱালী কি কৈছে আৰু আমাৰ ধৰ্ম আৰু ছোৱালীয়ে 3জনী দিয়ক ল'ৰাইটি বিচাৰোঁতে 3জনীয়ে ছোৱালী হ'ল ল'ৰাইটি ঈশ্বৰে নিদিলে আৰু মই একো মাতা নাই যি ঈশ্বৰ দিছে হ'ব দিয়ক বুলি ক'লো কিন্তু মই পেটে এই মদকী 2টা কথা মনত পৰিছে হয় ঠিকেই কৈছে এই ভগৱন্ত যে ঘিউ নাই বুলি কৈছে ইহঁতে ঠিকেই কৈছে নহয় এইগৰাকী ল'ৰা 3টা এইগৰাকী ছোৱালী 3জনী ইহঁতৰ ল'ৰা এটা লৈ যায় তাত দিয়ক তাৰ ছোৱালী এজনী আনি ইয়াত দিয়া হয় 2গৰাকী গোসাঁনী কিমান শান্তি পায় আয়ু দেখিছেনে এতিয়া 2গৰাকী বোৱাৰী কম দুখত আছেনে বাৰু হয় এই তেতিয়া মই মদকী 2জনৰ কথা মনত পৰি দিয়ে যে ভালতে কৈছে কৃষ্ণ যে ভাল ঘিউ নাই কিছুমান গোবৰ আছে বুলি হয়ো গোবৰ আছে বুলি পাইছোঁ মই ভাবি হয়নে এতিয়া বাৰু যাই হওক এতিয়া এইখন উপদেশমূলক বাণীত ক'লে শুনিও ক নৰ নাৰী কৃষ্ণ কথা মনত কৰি কথা দেখে মাধৱক পায় সেই লোকসকল এই বহুত দূৰলৈ আমি যাবলগীয়া নাই এই উপদেশমূলক বাণীয়ে ক'লে কলিত মাধৱক লাভ কৰা ভগৱন্তক লাভ কৰিবা বহু কষ্ট নালাগে মাত্ৰ অকণমান কষ্ট স্বীকাৰ কৰিলে হ'ল মুখখনে ৰাম ৰাম নাম লওক কাণ কেইখনে কৃষ্ণ কৃষ্ণ শব্দ এটা শুনক হয়নে আৰু যদি কোনোবা গোসাঁনীসকলে নাম চাম ধৰা দেখি আপোনাৰ যদি ভাগৰ লাগে নামাতেও নাই আৰু এনেকে থাকক হয় ভাগৰ লাগিছে মাত নিদিব এনেকে থাকিলে তাৰমানে এই চাপৰি কামটো হ'ব মনত ৰাখিব আজি মই কোনো গোসাঁনীহঁতক আৰু কোনোবাই বৰ ধুনীয়া নাচ গান কৰি একদম হৰিনাম হৰিকীৰ্তন গায় আপোনাৰ যদি আলাহ লাগিছে ভাগৰ লাগিছে নালাগে গাবাও নালাগে চাপৰো ধৰিব নালাগে যাওক আৰামতে থাকক থাকি পেলাই এই সিহঁতৰ লগতে পাৰিলে অকণমান এনেকে থাকক তাহাঁতৰ চেৱে অকণমান এনেকে কৰি যাওঁ তেতিয়াও বোলে কাম হ'ব দেখিছেনে যদি ইয়াকে আমি একো নকৰাকে কিন্তু গপছত থাকিলে আমাৰ লছ আহিব ভাগৱতে আমাক বুজাই আছে কাৰণ মানে নমিষা উৰৈনত দুৱাপৰৰ শেষত কলিৰ আদ্যত 60,000 মুনি 33 কোটি দেৱতা
ব্ৰহ্মা দেৱঋষি নাৰদ সকলোৱে বহি আলোচনা কৰিলে সত্য যুগ গ'ল তেতা যুগ গ'ল দুৱাপৰ এই মাত্ৰ যাব এতিয়া কলি যুগ আহিব কলি যুগত মনুষ্যসকলে কেনেকৈ গতি পাব তেতিয়া সকলোৱে গঠি মিঠি সকলোৱে ৰায় দিলে কলি যুগত মানুহসকল কি হ'ব জানে 60 কেজি 50 কেজি ওজন হ'ব 100 কেজি 150 কেজি খং হ'ব মানুহবোৰ বা কম কথা 50 কেজি 60 কেজি মানুহটো ওজন কিন্তু খং হ'ব 150 কেজি 100 কেজি গতিকে ইহঁতে এটা কাম কৰা যাক নাম লৈ গতি পোৱা যাক এই কথাটো সকলোৱে কৈ তেতিয়া ক'লে সত্য যুগে কৰে ধ্যানত তেতাত জয়গুৰি পায় দুৱাপৰে ভক্তি পূজা কলিত নামে খায় 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে কলি যুগে নামে খায় কহে মুনিগণে সকলোৱে হাত তালি দিয়ে গতিকে এতিয়া আমাৰ কিমান সহজ আৰামত বহক কাণে সৈতে শুনক ভাগৱতক কিনে চাই থাকক আমাকো চাব নালাগে একো চাব নালাগে হয়নে পুথিখনকে চাওকচোন বাৰু চাই পেলাই কাণকেইখন একান্ত চিত দিয়ক নিশ্চয় এয়াই গতি পাব বৰ কষ্ট নকৰিলেও কলিত গতি পোৱা পথটো ভাগৱতে আমাক দেখুৱাই দিলে গোবিন্দ और